Hello everyone, welcome back to my channel Easy Cooking Recipes by Bhairabi. মই Bhairabi from আপোনালোক সকলোকে আকৌ এবাৰ আনিটি এপিসোডলৈ স্বাগতম জনালো। So friends, আজি মই আপোনালোকৰ কাৰণে আনিছো এটা সয়াবিনৰ ৰেচিপি। বেসিক্যালি এটো আমি কোফতা বনাম আৰু বহুত ইজি হয় আৰু খাইও খুবেই ভাল লাগে। And to mention এই এপিসোডটো মই স্পেশালি ডেডিকেট কৰিছো লিপিকা বা তোমালে কাৰণ লিপিকা বাই মোক কৈছিলে এটা সয়াবিনৰ ইজি এটা ৰেচিপি শেয়াৰ কৰিব কাৰণে সো ট্ৰাই কৰিছো চাও কেনেকুৱা হয় সো বলক দেৰি নকৰো ৰেচিপিটো আৰম্ভ কৰো লেটস গেট স্টাৰ্টেড সো মই পেনত ফাৰ্স্টত পানী গৰম কৰি লৈছো আৰু পানীটো যেতিয়া অকমান বইলিং পইণ্টত আহি যায় তাতে মই সয়াবিনখিনি দি দিম মই 10 টকীয়া পেকেট দুইটা ইউজ কৰি আছো এতিয়া মই সয়াবিনখিনি ভালকে বইল হ'বলৈ দিম for around 5 minutes 5 minutes ৰ পিছত চেক কৰিব সয়াবিনখিনি ভালকে সিজি গৈছে আৰু ফুলি গৈছে সো তেতিয়া মই এইখিনি উলাই বেলেগ এটা বাটিত লৈ লম এতিয়া মই সয়াবিনৰ পৰা যিমান পানী সেপিব পাৰো সেপি উলাই এখিনি মই মিক্সাৰ গ্ৰাইন্ডাৰলৈ শিফট কৰি দিম কাৰণ এখিনি এতিয়া আমি একদম ৰাফলি কোৰ্স গ্ৰাইন্ড কৰিব লাগিব সো ঠিক এনেদৰে এতিয়া মই এখিনি আকৌ এবাৰ বাউলত উলাই লম এতিয়া মই ইয়াতে এড কৰিম দুটা বইল আলু এটা গাজৰ গ্ৰেটেড আৰু এটা ক্যাপসিকাম ফাইনলি চপড আলুখিনি মই আগতে প্ৰি বইল কৰি লৈছিলো তাৰ পিছত মই স্ম্যাশ কৰি লৈছো এতিয়া মই ইয়াতে এড কৰিম আধা টেবুলস্পুন ধনিয়া পাউডাৰ আধা টেবুলস্পুন গৰম মছলা আৰু অকমান নিমখ সোৱাদৰ বাবে তাৰ পিছত মই ইয়াতে এড কৰিম 1 কাপ ময়দা আপোনালোকে কৰ্ন ফ্লাৱাৰ ইউজ কৰিব পাৰে এতিয়া এইখিনি ভালকে মিক্স কৰিম এতিয়া বাস আমাৰ কোফতা বনাবৰ বাবে ৰেডি হৈ গৈছে সো মই এতিয়া ইয়াৰ পৰা অকমান সৰু সৰু বলস বনাই কোফতাৰ বাবে ৰেডি কৰিম সো আমাৰ কোফতা বলস are ready to be fried এতিয়া মই পেন বহাইছো পেনৰ অকমান বেছিকে তেল দিব লাগিব কাৰণ আমাৰ কোফতা বলসখিনি ফ্ৰাই কৰিব লাগিব মই ডিপ ফ্ৰাই কৰিছো হেতু বাবে মই অকমান বেছিকে তেল লৈছো সো ইয়াতে তেলটো গৰম হোৱাৰ পিছত মই কোফতা বলসখিনি দি দিম মন কৰিব যাতে এটা বলস আন এটা লগত চিপকি না যায় সো অকমান কমকে দিব আৰু অকমান ডিসটেন্স মেইনটেইন কৰাব তাৰ পিছত হিট একদম লো কৰি পেলে এয়া অকমান টাইম বাবে ফ্ৰাই কৰিব for around 10 minutes until fully golden brown সো ঠিক এনেকে মন কৰিব যাতে হিট আপোনালোকে লয়ে ৰাখে কাৰণ যদি আপোনালোকে হিটটো বেছি কৰে তেনেহলে ওপৰৰ পৰা গোল্ডেন ব্ৰাউন হৈ যাব আৰু ভিতৰ নিহিজিব আৰু খাবলৈ ভাল না লাগিব সো ঠিক তেনেকে মই বাকিখিনি কোফতা বলসো ফ্ৰাই কৰি লম and bas আমাৰ entire কোফতা বলস are ready এতিয়া বলক নেক্সট প্ৰসেছলৈ যাওঁ তাৰ বাবে আমাক লাগিব বিলাহী অকমান জিঞ্জাৰ গাৰ্লিক তাৰ পিছত কাজু বাদাম আৰু পিয়াজ সো এতিয়া মই কেৰাহীত 3 টেবুলস্পুন মান তেল দিছো তাৰ পিছত তাতে মই আদা নহৰুখিনি দি দিম আৰু কাজু বাদামখিনিও দি দিম তাৰ পিছত এই আমাৰ ফাৰ্স্টত ড্ৰাই ৰোষ্ট কৰি লম for few seconds তাৰ পিছত তাতে মই এড কৰিম পিয়াজখিনি এইখিনিও অকমান ড্ৰাই ৰোষ্ট কৰি লম তাৰ পিছত মই ইয়াতে বিলাহীখিনি এড কৰি দিম তাৰ পিছত এয়া ফ্ৰাই হ'বলৈ দিম আৰু ইয়াতে মই এড কৰিম অকমান নিমখ সোৱাদৰ বাবে তাৰ পিছত এতিয়া আমি এইখিনি ফ্ৰাই কৰি থাকিব লাগিব যেতিয়ালৈকে ভালকে সিজি না যায়
মই এতিয়া চেক কৰিছো আমাৰ এইখিনি ভালকে হিজিছে নে নাই যেহেতু হিজা নাই মই ইয়াতে অকমান পানী এড কৰিম পানী এড কৰি এইখিনি মই অকমান বইল হ'বলৈ দিম for around 5 minutes যাতে ফুললি হিজি যায় So after 5 minutes মই এয়া চেক কৰিছো আমাৰ আটাইখিনি ভালকে সফট হৈ গৈছে আৰু হিজি গৈছে So এতিয়া এইখিনি মই মিক্সাৰ গ্ৰাইণ্ডাৰত ট্ৰান্সফাৰ কৰি ভালকে স্মুথ পেষ্ট বনাই লম And bas it's ready so let's go to the next process তাৰ বাবে মই আকৌ পেনটো বহাইছো আৰু তাতে মই এড কৰিম এতিয়া 4 টেবুল স্পুন মান তেল এতিয়া মই ইয়াতে এড কৰিম এটা দালচিনি কেইটামান লং ইলাইচি আৰু এটা তেজপাত এতিয়া এইখিনি মই ফাৰ্ষ্টত তেলত দি দিম তাৰ পিছত মই ইয়াতে এড কৰিম আধা টেবুল স্পুন হালদি পাউডাৰ आधा टेबलस्पून लाल मिर्ची पाउडर मैं कश्मीरी लाल मिर्च यूज करि आसु तसर एकिनि अकमान तेलत फ्राई करिम मैं एकदम लो फ्लेम राखिबो फ्लेम जदि बेसी হয় তেনেহলে আপোনাৰ মছলাখিনি জ্বলি যাব তাৰপিছত মই ইয়াতে এড কৰিম আমাৰ পেষ্ট বনাই থৈ দিয়াখিনি এতিয়া এইখিনি ভালকে মিক্স কৰিম তাৰ পিছত মই এতিয়া এড কৰিম ইয়াতে মছলা তাৰ বাবে মই লৈছো আধা টেবুল স্পুন জিৰা আধা টেবুল স্পুন ধনিয়া পাউডাৰ আধা টেবুল স্পুন গৰম মছলা আৰু অকমান নিমখ কমকে দিব যাত কাৰণ আমি আগতেও নিমখ এড কৰিছো আৰু বি কেয়াৰফুল নিমখ এড কৰা টাইমত তাৰপিছত এয়া মই ভালকে মিক্স কৰি লম এতিয়া মই আমাৰ মিক্সচাৰখিনি এতিয়া ঢাকি অকমান মছলাখিনি ফ্ৰাই হ'বলৈ দিম নহলে মছলাৰ পৰা কেঁচা গুণখিনি ওলাব সো আফটাৰ 5 মিনিটস মই চেক কৰিছো আমাৰ মছলাখিনি ভালকে হিজি গৈছে আৰু তাৰ পৰা ৰ স্মেলখিনি নাইকিয়া হৈ গৈছে সো মই এতিয়া ইয়াতে এড কৰিম অকমান পানী মই আধা গ্লাস পানী ইউজ কৰি আছো এতিয়া মই এইখিনি ঢাকি ভালকে বইল হ'বলৈ দিম সো around another 5 minutes আমাৰ গুটে এইখিনি ভালকে বইল হৈ গৈছে এতিয়া মই ইয়াতে এড কৰিম অকমান ফ্ৰেশ ক্ৰীম আপোনালোকে ফ্ৰেশ ক্ৰীম ইয়াতে এড নকৰিব পাৰে ইটস নট নেসেসাৰি বাট এড কৰিলে টেষ্ট বহুত ভাল আহে আৰু এইখিনি মই ভালকে মিক্স কৰি দিম আৰু এইখিনি মই ঢাকি for around next 2 minutes আকৌ বইল হ'বলৈ দিম সো after 2 minutes আমাৰ কাৰীৰ কনসিস্টেন্সিও ভাল হৈ গৈছে and it's perfect সো এতিয়া মই ইয়াতে এড কৰিম আমাৰ ফ্ৰাইড কফতাখিনি এতিয়া বাস এইখিনি অকন মিক্স হয় 2 মিনিটৰ বাবে বইল হ'বলৈ দিব and it's perfect and bas it's ready so friends দেখিলে আপোনালোকে কিমান ইজি ৰেচিপি আছিলে আপোনালোকে ঘৰত ট্ৰাই কৰি চাব আৰু সবকে খুৱাব বনাই আৰু মোক জনাব কেনেকুৱা লাগিছে খাই আৰু মোৰ এপিসোডটো যদি ভাল লাগিছে তেন্তে প্লিজ লাইক কৰিব শেয়াৰ কৰিব আৰু কমেন্ট কৰিবলৈ নাপাহৰিব কাৰণ আপোনালোকৰ লাইকস আৰু কমেন্টছে মোক বহুত মোটিভেট কৰে আৰু প্লিজ মোৰ চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেন্তে সাবস্ক্ৰাইব কৰি দিব আৰু সাইডত থকা বেল নোটিফিকেশনটো অন কৰি দিব যাতে মোৰ সব আপডেটস লগালগ পাই যায় থ্যাংক ইউ ভেৰি মাচ